নমস্কাৰ। ঢোল বিহু বুলি ক'লে মানে মন কিবা উগুল থুগুল লাগি থাকে। এই এপাহতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন অসমীয়া নৱবৰ্ষৰ নতুন বছৰটো যাতে সকলোৰে সুখ শান্তি আনন্দমুখৰ পৰিৱেশ সকলো ৰাইজৰ মাজত বিৰাজ কৰে তাৰে কামনা কৰিছোঁ। আৰু লগতে ইমান বয়স হৈছে বা ইমান বয়স নাই হোৱা, মানে হাফ চেঞ্চুৰী পাৰ কৰাৰ পাছতো বহু বছৰ হ'ল ঢোল কাণত লোৱা নাই। আজি এই ভতিজাটো ঢোলটো পাই পেলাই এচাপৰ বজাবলৈ চেষ্টা কৰিছোঁ দেই।